ঈশ্বরাম মরিছে সারান্তরা কৃষ্ণর নাম উচ্চারণ কৃষ্ণ অপমান নকরিব মহারাজ নহলে মহাপাপত লিপ্ত হল অপরাধী মই আপোনাৰ কাষত মোক হত্যা কৰক মহারাজ মোক হত্যা কৰক তার মানে ভাই কৃষ্ণ ভক্ত হয় মহারাজ কৃষ্ণ ভক্ত তোর ইমান সাহস মোৰ ৰাজ্যত মোৰ অনুপস্থিতিত তই কৃষ্ণৰ নাম উচ্চাৰণ কৰিছ এয়া তোৰ ভীষণ অপৰাধ আপোনাৰ যি ইচ্ছা মোক তাকেই কৰক মহাৰাজ ইচ্ছাৰ কথা কৈ মোক উত্তেজিত নকৰিবি ব্ৰাহ্মণ ভক্তি বিদ্ৰোহ দাদা এই ব্ৰাহ্মণক কি শাস্তি হ'ব পাৰে তুমি অনুভৱ কৰি চাই চাগে তুমি কৰা দাদা তোক শেষবাৰৰ কাৰণে মই শুদ্ধ পথ দেখুৱাব বিচাৰিছোঁ অতি শীঘ্ৰেই যদি কৃষ্ণৰ নাম মুখৰ পৰা বন্ধ কৰ তেন্তে তোক মই মুক্তি কৰি দিম কৃষ্ণৰ নাম মই নোৱাৰিম আঁতৰাব মহাৰাজ কৃষ্ণ মোৰ আত্মা যেন আঁতৰাই থলে দেহৰ যেন অস্তিত্ব থাকিব মহাৰাজ আপুনিও কৃষ্ণ চৰণত আশীৰ্বাদ লওক কৃষ্ণৰ নাম মই উচ্চাৰণ কৰিব লাগে এই ব্ৰাহ্মণক